অধ্যক্ষ মহোদয়ক দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। উপস্থিত আজি বিদায় সভাৰ শিক্ষকবৃন্দ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ 10ম শ্ৰেণীৰ বিদায়ী অনুষ্ঠান আৰু এই অনুষ্ঠান পৰম্পৰাগতভাৱে যি পদ্ধতিত অনুষ্ঠিত কৰা হয়, আজি এটা ব্যতিক্ৰমী ৰূপত আমি প্ৰথমটো পদক্ষেপ আগবাঢ়িবলৈ ওলাইছোঁ। বিদায় শব্দটো সঁচাকৈ বৰ দুখনীয়, কিন্তু আমি এই অনুষ্ঠানটো 10ম শ্ৰেণীৰ যিটো বিদায় অনুষ্ঠান বুলি কোৱা হৈছে, এই অনুষ্ঠানটো এটা আশীৰ্বাদ অনুষ্ঠান বুলিহে মই ক'বলৈ ইচ্ছা যায়। সঁচাকৈ আশীৰ্বাদ অনুষ্ঠান এইটো। তেওঁলোকে 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ যিহেতু আমাৰ এই বিদ্যালয়খন হায়াৰ ছেকেণ্ডেৰীলৈকে উন্নীত হৈছে। বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, লগতে মোৰ সহকৰ্মী এই শুভেচ্ছা পত্ৰখিনি প্ৰস্তুত কৰিছে 6ম মানৰ বি ছেকশ্যনৰ ছাত্ৰ ছাত্ৰীসকলে। গতিকে তেওঁলোকক যিকেইজনৰ নাম উল্লেখ কৰা আছে, প্ৰথমতে নাম উল্লেখ কৰা কাৰ্ডকেইখন লৈ ছাত্ৰ ছাত্ৰীসকলক দিবলৈ অনুৰোধ জনাইছোঁ আৰু লগে লগে বাকী ছাত্ৰ ছাত্ৰীসকলে 10ম মানৰ ছাত্ৰ ছাত্ৰীসকলোকে কাৰ্ডখন দিবলৈ অনুৰোধ জনাইছোঁ। যোৱা তোমালোকে আগবাঢ়ি যোৱা, এখন এখন কাৰ্ড চবকে দি যোৱা। বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ হাতত অৰ্পণ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক জনোৱা হ'ল। ছাত্ৰ ছাত্ৰী সকলোৱে আহা, আগুৱাই আহি পেলাই এইটো ছাৰৰ হাতত দি আহি ছাৰ হাতলৈ আহক। অধ্যক্ষ মহোদয় ছাৰক সভাপতি জিৎ শৰ্মা ছাৰক আদৰণি জনাব জুলি দেউৰীয়ে। আবুল কাছেম ছাৰক আদৰণি জনাব জানমণি দেউৰীয়ে। এতিয়া দীপক ছাৰক আদৰণি জনাব নন্দিতা মেধিয়ে। ৰাজেশ বৰদলৈ ছাৰক আদৰণি জনাব সমীক্ষা সেনাপতি। এতিয়া ডিম্বেশ্বৰ ছাৰক আদৰণি জনাব ৰিয়া পাটৰে। এতিয়া অভিনাশ ছাৰক আদৰণি জনাব অৰ্পণা বৰদলৈ। এতিয়া বেদীসমূহ আদৰণি জনাব ছোৱালী ডেকা। দীপাংকক আদৰণি জনাব জ্যোতিষ্মা চৰকাৰে। এতিয়া পবিসমূহ আদৰণি জনাব পূজা পাচনি। পূৰ্বী মেমক আদৰণি জনাব জানমণি দেউৰী।
বৰ্ণালী মেমক আদৰণি জনাব পৃথ্বীৰাজ ৰয়ে। এতিয়া কৃষ্ণা মেমক আদৰিব চিন্ময়ী বিশ্বাসে। ঋতুমণি মেমক আদৰণি জনাব বিকাশ পাটৰে। মীনাক্ষী মেমক আদৰণি জনাব নন্দিতা মেধিয়ে। এতিয়া সম্বৰ্ধনা অনুষ্ঠানটো কিছু সময়ৰ বাবে স্থগিত ৰখা হৈছে। পৰৱৰ্তী কাৰ্যসূচী চলাবৰ বাবে সভাপতি মহোদয়ক আগবাঢ়িবলৈ অনুৰোধ জনালোঁ। আজি এই বিদায় সভাত মই চমুকৈ দুআষাৰ ক'ব বিচাৰিছোঁ। অসম মাধ্যমিক শিক্ষা বৰ্ডৰ অসমীয়া শিক্ষা ব্যৱস্থাত মাধ্যমিকৰ চূড়ান্ত বিভিন্ন বিদ্যালয়ত উচ্চতৰ শিক্ষাৰ বাবে যাবলগীয়া হয়। সেয়েহে আমি বৰ্তমান পাই থকা অধ্যায়ৰ শিক্ষাগুৰুসকল এতিয়া আমাৰ দেৱৰাজ ছাৰক আদৰণি জনাব বিকাশ পাটৰে। নমস্কাৰ। আজি বিধান সভাত উপস্থিত থকা সভাপতিৰ আসন শুৱনি কৰা মাননীয় সন্মানীয় অধ্যক্ষ মহোদয় আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, লগতে মোৰ মৰমৰ ভাইটি ভণ্টিসকল আৰু দাদা বাইদেউসকল, আজি বিশ্বাস কৰিবলৈ টান যে আমি ইয়াত আজি শেষ অন্ত দিন। আমি ইয়াত শিক্ষাগুৰুসকলৰ পৰা বহুতো জ্ঞান শিক্ষা পাইছোঁ। এই শিক্ষা জ্ঞান আমাৰ বাবে সদায় পূজনীয় হৈ ৰ'ব। এই বিদায় সভা কোনো চিৰদিনৰ বিদায় নহয়, এই বিদায় খন্তেকীয়া বিদায়হে। আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ মোৰ বন্ধু বান্ধৱীসকল, যদি আমি তোমালোকক ভুলতে কিবা ডাঙৰ কথা কৈছিলোঁ, আমাক ক্ষমা কৰি দিয়ে যেন। এইখিনিকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। লক্ষ্য দাদাক আদৰিব নন্দিতা মেধিয়ে। আৰু মোৰ অতি মৰমৰ দাদা বাইদেউ তথা বন্ধু বান্ধৱীসকল, আজি অতি দুখৰ দিন, কাৰণ আজি আমাৰ দশমমান শ্ৰেণীৰ দাদা বাইদেউসকলে বিদায় ল'ব। বিদায় দুই প্ৰকাৰৰ, চিৰ বিদায় আৰু খন্তেকীয়া বিদায়। আমি দাদা বাইদেউহঁতক খন্তেকীয়া বিদায়হে দিবলৈ ওলাইছোঁ, কাৰণ দাদা বাইদেউহঁতে আমাৰ বিদ্যালয়ত পঢ়িবলৈ ক্লাছ আৰু নাই। সেইকাৰণে উচ্চ শিক্ষা গ্ৰহণৰ বাবে অন্য এটা বিদ্যালয়লৈ যাব। আজি আমাৰ বহুতো দুখৰ দিন, যদিও দুখতকৈ সুখে কৰিব লাগে, কাৰণ দাদা বাইদেউহঁতে এইবাৰ মেট্ৰিক দিব, উচ্চ শিক্ষাত শিক্ষিত হ'ব, ভালদৰে পৰীক্ষা দি আমাৰ বিদ্যালয়ৰ সুনাম কঢ়িয়াই আনিব। আৰু ভাইটি ভণ্টি আজি আমি ইয়াত এনেদৰে বিহু পালিবলৈ সকলোৱে জানে যে আজি আমি আমাৰ বিদ্যালয়ৰ দশমমান শ্ৰেণীৰ দাদা বাইদেউসকলক বিদায় দিবলৈ ওলাইছোঁ। বিদায় হৈছে দুই প্ৰকাৰৰ। আৰু মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, হয়তো তোমালোকক খঙত কিবা কৈছিলে বা নুবুজাকে কিছুমান বিভিন্ন ধৰণৰ দিশত বক্তৃতাও দিছিলে, বুজাবলৈ যত্ন কৰিছিলে। দশমমানৰ যিটো চিৰি, এই চিৰিটোৱে বহুত শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত তোমালোকক
এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উত্তৰণৰ কাৰণে আশীৰ্বাদ দিয়াৰ কাৰণে আজি মিটিং অনুষ্ঠিত কৰা হৈছে। গতিকে আমি সকলোৱে প্ৰাণ ধৰি তোমালোকক আশীৰ্বাদ দিওঁ যাতে তোমালোকে ভালকে পৰীক্ষা দি পেলাই ওপৰৰ ক্লাছলৈ উন্নীত হ'ব পাৰা। ভৱিষ্যতে প্ৰতিজনেই একোজন ভাল নাগৰিক হ'ব পাৰা। নিজৰ জীৱনত উন্নতি সাধন কৰিব পাৰা। যিখন সমাজে তোমালোকক গঢ় দিছে, ঘৰখনে তোমালোকৰ কাৰণে যিখিনি ত্যাগ কৰিছে, গাঁওখনে যিখিনি কৰিছে, ওচৰ চুবুৰীয়াই যিখিনি কৰিছে, তাৰ প্ৰতিদান তোমালোকে দিবলৈ চেষ্টা কৰিবা। মাক দেউতাকক যাতে কোনোদিন অসন্মান নকৰা, শিক্ষাগুৰু ডাঙৰক তেওঁলোকক সদায় সন্মান কৰিবা, তেতিয়াহে তোমালোকৰ ভৱিষ্যত উন্নতি হ'ব।